بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু অসমীয়া ইছলামিক টিভিত আপোনাক স্বাগতম। প্ৰিয় দৰ্শক, আজি আপোনাক জনাম মাজৰাতি কুকুৰ আকাশৰ ফালে মুখ কৰি কান্দে কিয়। প্ৰায় আজানৰ সময়তে দেখা যায় কুকুৰবোৰে আকাশৰ ফালে মুখ কৰি বিনাব ধৰে। বহুতৰ মনত প্ৰশ্ন জাগে, এই কুকুৰবোৰে আজানৰ সময়ত বিনায় কিয়? ইয়াৰ উত্তৰ হাদিছত আছে। আজান দিলে কুকুৰে বিনায়, ইয়াৰ কাৰণ হ'ল আজানৰ সময়ত শয়তানক বায়ু ত্যাগ কৰি পলায়ন কৰি থকা অৱস্থাত দেখি কুকুৰবোৰে ভুকিব ধৰে। কুকুৰা চৰাই ফৰিস্তা দেখিলে মাতে বা ৰাও কাঢ়ে, আৰু গাধ হয় শয়তান দেখিলে চিঞৰি থাকে। সহিহ মুছলিম। কুকুৰ আৰু গাধ অনিষ্টকাৰী জিন তথা শয়তানক দেখা পালে চিঞৰি থাকে। হযৰত জাবিৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ ক'লে, মই ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বুলি কোৱা শুনিছো, যেতিয়া তোমালোকে ৰাতিৰ ভাগত কুকুৰৰ বিননি আৰু গাধৰ চিঞৰ শুনা পাবা, তেতিয়া তোমালোকে আল্লাহৰ ওচৰত অভিশপ্ত শয়তানৰ পৰা আশ্ৰয় বিচাৰিবা, কিয়নো ইহঁতে এনে কিছু দেখিবলৈ পায় যে তোমালোকে দেখা নোপোৱা। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। পবিত্ৰ কোৰআনৰ পৰা এইটো স্পষ্ট যে মানুহে জিন আৰু শয়তানক দেখা নাপায়। হাদিছত আহিছে, আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ ক'লে, মই ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বুলি কোৱা শুনিছো, নামাজৰ বাবে আজান দি থাকোঁতে শয়তান বায়ু ত্যাগ কৰি থাকে, যাতে আজানৰ ধ্বনি নামাজীৰ কাণত নপৰে। আজান শেষ হ'লে সি আকৌ নামাজীৰ কাষত আহে। আকৌ যেতিয়া ইকামত আৰম্ভ হয়, শয়তান আকৌ পলাবলগীয়া হয়। ইকামত শেষ হ'লে আকৌ ফিৰি আহে আৰু নামাজৰ মাজত সন্দেহৰ সৃষ্টি কৰে। সি নামাজীক মনত পেলাই দিয়ে বিভিন্ন বিষয় যি তাৰ মনত নাছিল, সেয়াও মনত পৰে। পৰিণতিত মানুহে অৱচেতন হৈ ক'বই নোৱাৰে কিমান ৰাকাত নামাজ হ'ল বা কি চূৰা পঢ়িলে। বৰ্তমানৰ পৃথিৱীৰ এনে মানুহ আছে যাক সমাজে উচ্চ মৰ্যাদা স্বীকৃতি দিছে। সিহঁতে প্ৰায় আজানক লৈ বিৰূপ মন্তব্য কৰি থাকে, যেনে আজানৰ শব্দত টোপনি ভাঙে, আজানৰ শব্দত শব্দ প্ৰদূষণ হয়, ইত্যাদি ইত্যাদি। নাউযু বিল্লাহ। হ'ব পাৰে সিহঁত উচ্চ শিক্ষিত, কিন্তু হাদিছ অনুযায়ী সিহঁত শয়তানৰ সৰু ভাই বা মানুহ শয়তান। বহুতেই ভাবে মানুহ শয়তান বুলি কওঁতে একো নাই, কিন্তু এইসকল মানুহে নাজানে যে মহান আল্লাহে কোৰআনত ইৰশ্বাদ কৰে, মানুহৰ মাজতো শয়তান আছে। কুকুৰ আৰু অন্যান্য প্ৰাণীবোৰৰ ভাষা যেনেকৈ আমি বুজি নাপাওঁ বা বুজি পোৱাটো অসম্ভৱ, ঠিক তেনেদৰে সিহঁতে কি দেখিছে সেয়াও আমাৰ বুজি পোৱাটো অসম্ভৱ। আৰু এটা লক্ষণীয় বিষয়, কুকুৰে কোনো এটা কাৰণবশতঃহে ভুকে। হ'ব পাৰে আঘাত পালে, অথবা মানুহে মাৰিব গ'লে, অথবা তাৰ অন্য কোনো প্ৰতিদ্বন্দ্বী প্ৰাণীক দেখা পালে ইত্যাদি। কিন্তু আজানৰ সময়ত এটা কুকুৰে শয়তানক দেখা পাই অন্য কুকুৰ বা প্ৰাণীক সতৰ্ক কৰে। সাধাৰণভাৱে এটা কুকুৰে বিচাৰে যে তাৰ এলেকাত যাতে অন্য কোনো প্ৰাণী নাহে, বা কুকুৰ তাৰ গৃহস্থক বচাবৰ বাবে এনে কৰি থাকে যাতে গৃহস্থৰ কোনো ক্ষতি নহয়। সেয়েহে অস্বাভাৱিক কিছু উপস্থিতি দেখা পালে কুকুৰে ভুকিব ধৰে, যাতে মালিক সাৱধান হৈ যায়। অকাৰণ কুকুৰে প্ৰায় নুভুকে বুলি ক'ব পাৰি। কুকুৰে আজানৰ সময়ত কোনো কিছু দেখিলেহে ভুকে, আৰু সিহঁতে যি দেখা পায় সেয়া আমাৰ চকুৰ দ্বাৰা দেখা সম্ভৱ নহয়। লগতে কুকুৰে শয়তানক বহুত ঘৃণা কৰে, সেয়েহে সিহঁতক দৌৰাব খোজে। আপুনি জানে যে কুকুৰৰ প্ৰৱণতা হ'ল অপৰিচিত কাৰোবাক দেখা পালে কুকুৰে ভুকিব ধৰে। শয়তান কুকুৰৰ বাবে অপৰিচিত, কিয়নো শয়তান বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰি মানুহ আৰু অন্যান্য প্ৰাণীৰ আগত হাজিৰ হয়। সেই সময়ত কুকুৰ সিহঁতক দেখি ভুকে বা চিঞৰি থাকে। কুকুৰে এনেকৈ চিঞৰি সিহঁতৰ সহযাত্ৰীক বুজাই দিয়ে যে সেই পিনেৰে শয়তান গৈ আছে। হযৰত জাবিৰ ইবনে আব্দুল্লাহ ৰাদিয়াল্লাহু তাআলা আনহুৱে কয়, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে ৰাতি কুকুৰৰ বিননি শুনিব পালে শয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিবা, কিয়নো সিহঁতে যি দেখা পায় তোমালোকে সেয়া দেখা নোপোৱা। আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া তোমালোকে কুকুৰৰ মাত শুনিবা বা ৰাও শুনিবা, তেতিয়া আল্লাহৰ পৰা অনুগ্ৰহ কামনা কৰিবা, কিয়নো কুকুৰা চৰাই ফৰিস্তাসকলক দেখে। আকৌ যেতিয়া গাধৰ চিঞৰ শুনিবা, তেতিয়া শয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিবা, কিয়নো গাধটোৱে শয়তান দেখিছে। আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, গধূলি পৰত শিশুসকলক বাহিৰত ওলাব নিষেধ কৰিছে, ঘৰৰ দুৱাৰ আৰু খিৰিকী বন্ধ ৰাখিব দিছে, কাৰণ সেই সময়ত জিনবোৰে বাহিৰত ওলায়, কিন্তু যিখন দুৱাৰ আল্লাহৰ নাম লৈ বন্ধ থাকে সেই দুৱাৰেৰে কোনো শয়তান জিন পৰি সোমাব নোৱাৰে। ঘৰৰ খোৱা বস্তু আৰু পানীৰ পাত্ৰ ঢাকি ৰাখিব লাগে। ইবলিছ অৰ্থাৎ প্ৰধান শয়তান, সি কিন্তু এটা জিন হয়। সিয়েই প্ৰথম এনে জিন যিয়ে মানুহৰ শ্ৰেষ্ঠতা অস্বীকাৰ কৰি কাফিৰ হৈ গৈছে। তাৰ যেনেকৈ আজান সহ্য নহয়, ঠিক তেনেদৰে তাৰ অনুসাৰী এক শ্ৰেণীৰ মানুহ আৰু জিনৰো আজান সহ্য নহয়, আৰু এইটোৱে স্বাভাৱিক। আজান হ'ল আল্লাহৰ পক্ষৰ পৰা আহ্বান মুমিন বান্দাসকলৰ বাবে, যাতে সিহঁতে মছজিদত আহি আল্লাহৰ উপাসনা কৰি ত্ৰিভুৱনত কল্যাণকামী হ'ব পাৰে। গতিকে আজানৰ সময়ত যিহেতু কুকুৰে ভুকে, আপোনালোকে সেই সময়ত কুকুৰক নামাৰিব। আব্দুল্লাহ ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে,
চিকাৰী কুকুৰ, ছাগলী, ভেড়া আদি পোহনীয়া পশুবোৰক পহৰা দিয়া কুকুৰৰ বাদে অন্য কুকুৰক খেদি পঠিয়াবলৈ কোনো জীৱকে তেওঁ হত্যা কৰিব নিষেধ কৰিছে। প্ৰিয় দৰ্শক, ইমানেই আছিল আমাৰ আজিৰ আলোচ্য বিষয়। দৰ্শকবৃন্দ, যথেষ্ট কষ্ট কৰি হাদিছ কোৰাণৰ পৰা এই বিষয়বোৰ বিচাৰিব লগা হয়, একমাত্ৰ আপোনালোকে কিছু কথা জানক বুলি। ইলম শিক্ষা আল্লাহৰ নবী ফৰজ কৰি দিছে, আপুনি শিকিবই লাগিব, অন্যথা আল্লাহৰ ওচৰত এদিন ফচি যাব। বিনম্ৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আন ভাইকো শ্বেয়াৰ কৰি ইছলামৰ দাৱাত দিয়ক। আপোনাৰ বহুমূলীয়া সময়ৰ বিনিময়ত আল্লাহ যেন আপোনাক সফলতা দিয়ে। আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহ।